সো স্বাগতম জনাইছো আসামিজ ৰকষ্টাৰ ইউটিউব চেনেললৈ। সো আজি বিষয়টো হ'ল কি, লকডাউন দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ৩ নম্বৰ দিন। সো আজি অকমান মোৰ জৰুৰী কাম আছে, গোলাঘাট যাম। যি গোলাঘাট নাৰ্ছিং হোম আছে তাতে কিবা ৰিপৰ্ট অলপমান দেখাবলগীয়া আছে, ৰিপৰ্টখিনি দেখাম, সেইবাবে ওলাই আহিছোঁ। সো বৰ্তমান মই পাইছোঁহি কুৰালগুৰি চাৰিআলি। সো ইয়াৰ পৰা মই গোলাঘাট অভিমুখে যাত্ৰা কৰিম। কুৰালগুৰি চাৰিআলি পাইছোঁহি বৰ্তমান। লকডাউনৰ পৰিস্থিতিখিনি আপোনালোকক দেখাবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। সো এতিয়া মই উঠিছোঁ হেমচন্দ্ৰ গোস্বামী ৰোড। এইটো হেমচন্দ্ৰ গোস্বামী পথত উঠিছোঁ। এইটো দেৰগাঁও টু গোলাঘাট সংযোগী পথ। দেৰগাঁৱৰ পৰা গোলাঘাটলৈ যাবলৈ এইটো ৰাস্তাই যাব লাগিব। সো আমি আহিছোঁ, কেনেধৰণে ক'ত কি হয় আপোনালোকক দেখাই যাম গোটেইখিনি। বৰ্তমান পাইছোঁ ঢেকিয়াল চাৰিআলি। এইটো হয় ঢেকিয়াল চাৰিআলি। দেৰগাঁৱৰ পৰা ঢেকিয়াল চাৰিআলি মোটামুটি আপোনাৰ 9 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব। ত' ইয়াত ইমান এটা ভিৰ নাই, কাৰণ এইখিনিত বেংকতো ইমান মানুহ নাই কাৰণে ভিৰটো কম। ঢেকিয়াল তিনিআলিত ভিৰটো বেছি আছিলে। চ' আমি গৈ থাকোঁ এনেধৰণে আগলৈ, যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি যাম আপোনালোকক। চ' মিছন তিনিআলি পাইছোঁ। ইয়াতে ভিৰবিলাক কম, আগতে যেনেকৈ থাকে ভিৰবিলাক কম। বজাৰ সমাৰৰ আগতে যেনেধৰণে থাকে তেনেধৰণে নাই, বহুত কম। ৰেনল্টৰ এটা ডিলাৰ আছিলে, এইখিনিত ৰেনল্টৰ ডিলাৰটো বন্ধ। আৰু গাড়ী মটৰবিলাক বহুত কম। চ' কলেজ তিনিআলি পাইছোঁ আমি, কিন্তু এইখিনিতো আগতে বহুত ধৰণৰ ভিৰ থাকে, কিন্তু এতিয়া এইখিনিত একেবাৰে কম ভিৰ। মাত্ৰ 2-3খন দোকান খোলা দেখিছোঁ, যিখিনি নুখুলিলে নহয়। কলেজ তিনিআলি পাইছোঁ বৰ্তমান। টাউনৰ ভিতৰত চাগে অকণমান কিবা এটা ভিৰ হ'ব পাৰে, কিন্তু ইয়াত ইমান এটা ভিৰ নাই, বহুত কম। অহা যোৱা যিখিনি কৰিব লাগে কৰি আছে, বহুত কম। চ' ইয়াতে প্ৰথম মোৰ নিজৰ যিটো পাৰ্চনেল কাম আছে সেইটো কৰি ল'ম। গোলাঘাট নাৰ্ছিং হোমত যাম মই। সেইখিনি কৰি ল'ম, কৰাৰ পিছতহে মই আকৌ ভিডিঅ' বনাম। চ' এইটো পুলিবৰ ষ্টেট বেংক যিটো হয়, পুলিবৰ ষ্টেট বেংকৰ সন্মুখত পাইছোঁ। ইয়াৰখিনিতে অকণমান এই দেখিছোঁ, কিয়নো বেংকলৈ 2-4জন মানুহ আহিছে বা ATMত আহিছে পইচা পাতি ওলাবৰ কাৰণে। চ' এইখিনিতে পাইছোঁহি। আমি বৰ্তমান গভট স্কুলৰ সন্মুখত পাইছোঁ, কোৰ্ট তিনিআলি বুলিও কয়, কোৰ্ট তিনিআলি ওচৰত পাইছোঁ। চ' আমি এতিয়া নাৰ্ছিং হোমৰ পৰা পটককৈ এপাক আহিলোঁ, তাৰপিছত টাউনখন আপোনালোকক ভালকৈ দেখাম আজি এপাক। ইমানো ভালকৈ দেখাব নোৱাৰিম, কাৰণ গলি সোমাব নোৱাৰিম, বন্ধ কৰি আছে যিহেতু। আৰু তাতো কিছুমান মানুহ এনেই ঘূৰি আছে, বা মানুহৰ সংখ্যাটো বেছি হৈ আছে, তাত নোযোৱাটোৱে ভাল হ'ব। যিমানটো পাৰোঁ আপোনালোকক সিমানটো দেখাম। চ' এইফালে আপোনাৰ 2খন নাৰ্ছিং হোম আছে। প্ৰথমখন লাইফ লাইন, যিটো আপোনালোকে বগা বিল্ডিংটো দেখিছে, সেইটো লাইফ লাইন হয়। আৰু 2 নম্বৰখন হ'ল গোলাঘাট নাৰ্ছিং হোম। চ' গোলাঘাটৰ ভিতৰত গোলাঘাট নাৰ্ছিং হোমখনে অকণমান ভাল হয় আৰু। চ' আমি পাইছোঁহি গোলাঘাট নাৰ্ছিং হোম। বৰ্তমান গোলাঘাট নাৰ্ছিং হোম পাইছোঁ, কিন্তু ইয়াত গাড়ী এতিয়া একেবাৰে পাৰ্কিঙতে জেগা নাই। কামটো কৰিব লাগিব। চ' আমি মোৰ কামটো আছিলে, কামটো কৰিবলৈ ওলাই আহিলোঁ। বৰ্তমান মই পাইছোঁ গোলাঘাটৰ যিটো ডিষ্ট্ৰিক্ট কোৰ্ট আছে, ডিষ্ট্ৰিক্ট কোৰ্টৰ সন্মুখত। কোৰ্ট চাৰিআলি বুলি জনা যায় এইখন। চ' কোৰ্ট চাৰিআলি বা ৰদালি পইণ্ট বুলিও কয়। চ' তাত পাইছোঁ। ইয়াৰ সোঁফালে গোলাঘাটৰ কোৰ্টখন আছে, আপোনালোকে দেখিছে। সোঁফালে যিটো ব্ৰাউন কালাৰ বিল্ডিং আছে সেইটো হ'ল গোলাঘাট কোৰ্ট। চ' মই পাইছোঁ ৰদালি পইণ্ট, গোলাঘাট কোৰ্টৰ সন্মুখত।
তো ইয়াতো ইমানটা বৰ যানজঁট বা ভিৰ নাই, তথাপিতো অকণমানতো থাকিব আৰু দিয়কচোন, অকণমান নথকাটো নহ'ব। চ' অকণমান আছে। চ' আহিছোঁ, এতিয়া পাইছোঁ বৰ্তমান মই BSNL অফিচৰ সন্মুখত, গোলাঘাটৰ বা ডাকঘৰ বুলি ক'লেও বেয়া নহয়, ডাকঘৰৰ সন্মুখত। ইয়াতে সোঁফালে আছে পাব্লিক বাছ ষ্টেণ্ড, মেজিক ষ্টেণ্ড, লোকেল মেজিক ষ্টেণ্ড। পাব্লিক বাছ ষ্টেণ্ড আছে সোঁফালে, যিখিনি আপোনালোকে ইয়াতে দেখিছে এই কিছুমান গাড়ী ৰখাই দিছে সৰু সৰু, এইটো এটা বাছ ষ্টেণ্ড হয়, কিন্তু ইয়াতে গাড়ী ৰখাই দিছে। পাব্লিক বাছ দুখন দেখিছোঁ, কিন্তু গাড়ী ৰখাই দিছে। আৰু এয়া হৈছে গোলাঘাট মেইন টাউনৰ মেইন পইণ্ট। চাওক আপোনালোকে দেখিছে বহুত কম মানুহ আৰু ভিৰো কম বহুত। যিখিনি মানুহ নিৰ্দিষ্ট কামত আহিবলগীয়া হৈছে সেইখিনি আহিছে, আৰু বাকী মানুহখিনি ইয়াত তেনেধৰণে অহা নাই। চ' আপোনালোকক সম্পূৰ্ণৰূপে দেখাই লওঁ, তাৰপৰা আৰু এটা কাম আছে সেইটো কৰিম। চ' এতিয়া আহিছোঁ আমি দাৰ্চিংকো ফালে, দাৰ্চিংকোৰ সন্মুখত আহিছোঁ আমি। ত' এখন গাড়ীখন পঠালি দি দিলে নহয়, নিলে। চ' এইটোৱে হ'ল গোলাঘাট 10 কোম্পানী বুলি ক'লেও হয়, বা দাৰ্চিংকোট বুলি ক'লেও হয়, দাৰ্চিংকো বা 10 কোম্পানী বুলি ক'লেও হয়। ইয়াতে যিখন বগা গাড়ী ৰৈ আছে এইটোৱে বিস্মিতা গগৈ ঘৰ হয়, দাৰ্চিংকোৰ এইখিনি। চ' এতিয়া আমি দোকানী পাৰ্ক বুলি কয় এখন, দোকানী পাৰ্কৰ ওচৰত আহিছোঁ। ইয়াতে এটা উইংগাৰ বা ট্ৰেভেলাৰ ষ্টেণ্ড আছে, কিন্তু সেইটোও বন্ধ, সেইটো কোনো ধৰণৰ উইংগাৰ বা ট্ৰেভেলাৰ নাই। চ' এইটোৱে হয় আপোনালোকৰ গোলাঘাটৰ দৃশ্য আজিৰ তাৰিখত। যিখিনি নহ'লে নহয়, নকৰিলে নহয়, সেইখিনি কৰিছে ৰাইজে। আগৰ নিচিনাকৈ ইমান এটা হেৰি নাই। এইপিনে গৈ মই আপোনালোকক এবাৰ টাউনখনৰ যিটো অসম ৰাজ্যিক ASTC, অসম ৰাজ্যিক বাছ সেৱা যিটো হয়, সেইটো দেখাই পেলাই আজিলৈ ইমানতে সামৰিম। অনাগত দিনত বন্ধ খোলাৰ পাছত ভালধৰণে আপোনালোকক দেখাম। ত' এতিয়া এইপিনে আহিছোঁ, ASTC ফালে সোমাই যাম। এতিয়া মই গাড়ীখন ৰখাই আপোনালোকক দেখামো কেনেকুৱা হৈ আছে, কি হৈ আছে। বাট পথ শূন্য, এইখিনিত যেনেকুৱা ধৰণৰ ভিৰ থাকে সেই ভিৰৰ তুলনাত আজিৰ তাৰিখত আপুনি শূন্য বুলিয়ে ক'ব লাগিব, আৰু একোৱে নাই যেন ক'তো, তেনেকুৱা এটা পৰিৱেশ হৈ আছে। এটা গোলাঘাট বাছ ষ্টেণ্ডৰ ASTC পিছফালে লাগি আছে গোলাঘাট যিখন জেনেৰেল ফিল্ড বুলি কয়, সেইখন বহুত ডাঙৰ ষ্টেডিয়াম এখন আছে। চ' ASTCটো দেখাইছোঁ আপোনালোকক, আহি পাইছোঁ ASTC সন্মুখত। ASTCটো তেনেকুৱা ধৰণৰ একো নাই আজি। এইটো ASTC হয়, মাত্ৰ দুখন বাছ ৰৈ আছে ASTCত, তাৰ বাহিৰে একো নাই। ASTC জনশূন্য। চ' আমি আহি আকৌ গোলাঘাটৰ যিটো মেইন পইণ্ট MSR থিয়েটাৰ হলৰ সন্মুখত বা বাটাৰ পইণ্ট বুলি কয়, সেইটো পইণ্ট পাইছোঁ। চ' এইখিনিতে এখন গাড়ীখন ৰখাম, লাহেকৈ ৰখাই আমাৰ যিখিনি কাম আছে সেইখিনি কৰি মেলি আৰু যামগৈ। ইয়াত ৰৈ থকাৰ কথা নাই। এইটো পাব্লিক বাছ ষ্টেণ্ড হয় গোলাঘাটৰ। পাব্লিক বাছ ষ্টেণ্ডৰ ভিতৰত এবাৰ সোমাই দেখাইছোঁ আপোনালোকক কেনেকুৱা হৈ আছে। এইটো পাব্লিক বাছ ষ্টেণ্ডতো একো নাই তেনেকুৱা ধৰণৰ, অকল 3খন পাব্লিক বাছ ষ্টেণ্ডত 3খন আল্ট্ৰা বাছ দেখিছোঁ, মাত্ৰ 3খন আল্ট্ৰা বাছ। এইবিলাক দোকানবিলাক খুলিছে, মোবাইলৰ দোকান বা কিবা কিবি সৰু সৰু যিখিনি দোকান আছে মোবাইলৰ বা আমুক তামুক কিবা কিবি। ত' দেখক আপোনালোকে অলপমান। ঠিক আছে, এইখিনিতে সামৰিছোঁ আজিলৈ। আশা কৰিছোঁ অনাগত দিনত ইয়াতকৈ ভাল ভিডিঅ' দিম আপোনালোকক। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই।